তামোল এটা পান এখন ঘূৰাই দিয়া ঘূৰাই দিয়া শুই থাক দে আবেলিকে খুৱাব লৈ যাম এতিয়া নহয় এতিয়া ভাল লাগিছে নাই ক সঁচাকে ক হাই গাইজ কি খবৰ ভালনে হেল্ল' এভৰিৱান ৱেলকাম টু আ নিউ ভ্লগ আজি ভ্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি মোৰ লগৰ এজনী বিয়া আছে মানে ঘৰ উঠা আছে তো ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ আপোনালোকে ভ্লগটো চাই থাকিব আমি বিয়ালৈ ৰেডি হৈ আছোঁ এইফালে দেখিছেনে বাইদেউ পূৰা চুলি ষ্ট্ৰেট কৰি আছোঁ এইফালে বেবী বেবী চাইডে এইফালে হাই আমাৰ আউটফিটটো দেখাই দিওঁ ন এইফালে মোক দিয়া ভালকৈ দেখিছোঁ নাই তলৰ পৰা ওপৰলৈ দেখাই দিওঁ মুনি আৰু মই টুইনিং কৰিছোঁ দুজনী গ্ৰীণ গ্ৰীণ এই ব্লু এই গুণৰ পিছত দেখাম আমি এতিয়া বিয়ালৈ যাবলৈ ৰেডি হ'লোঁ আজি আছে চিমিৰ বিয়া চিমিক চাগে আগতে মোৰ ভ্লগত দেখিছে তাই মানে মোৰ লগৰ আমি সৰুৰ পৰা একদম লগতে ডাঙৰ হোৱা তো তাইক চাগে আগৰ ভ্লগবোৰত দেখিছে তাই এপ্ৰিলত বিয়া হৈছিল এতিয়া তাই ঘৰ উঠা আছে আজি তো আপোনালোকে ভ্লগটো শেষলৈকে চাই থাকিব মই সকলোবোৰ দেখাই যাম এইফালে বিয়া ঘৰ এইফালে আমাৰ ভানু খুৰীদেউ দেখাই দিছোঁ চব এইফালে কইনা বাপেক এয়া আমি বিয়া ঘৰ পালোহি মানুহবোৰ লাহে লাহেকৈ আহিবলৈ ষ্টাৰ্ট কৰিছে আৰু এইফালে ভকতসকলে নাম লৈ আছে এতিয়া আমি ভিতৰলৈ যাম মানুহ বাৰু ইমান অহা নাছিল আমি যোৱা টাইমত লাহে লাহে আহিছে আৰু মানুহ ভাল চবকে দেখাই আছে মা কাম কৰি আছে এইফালে কইনা ভাইক এইফালে খানা বনি আছে এইফালে হৈছে আমাৰ মা আৰু মৌচুমী খুৰী দুইজনীয়ে চাহ দিবলৈ যোগাৰ কৰি আছে মানুহ আহি আছে আৰু অলপ অলপকৈ ন এতিয়া আমি আগুচিব যাম চলো এয়া এতিয়া দৰা পাবহি হৈছে আমাৰ এইফালে মানে দৰা আহিলে এনেকৈ আগছে আপোনালোকৰ ফালেও চাগে এনেকুৱা কৰে বাঁহ দি আমি আগচিম আৰু এখন শৰাই বিচাৰিম আৰু তেওঁলোকৰ পৰা তাকেনো কি দিয়ে আপোনালোকে সকলোবোৰ চাই যাব এতিয়া আমি দৰা আগচিবলৈ ৰখিছোঁ বাঁহডাল দি দিছোঁ ৰাস্তাতে 1000 দেই 1000 হ'লে নহ'ব 1000 ক'লেহে 500 পাবি 1000 চব আহিলে হ'ব আকৌ অকল আমিয়ে আছো ইয়াত আৰু কোনোৱে নাই চব ছোৱালী এইফালে আমাৰ দৰা কইনা পালেহি এতিয়া আমি তেওঁলোকৰ পৰা এখন শৰাই খুজিম সেইটোৱে তামোল এটা পান এখন ঘূৰাই দিয়া ঘূৰাই দিয়া এয়া ফাইনেলি দৰা ঘৰৰ মানুহ পালেহি মাকে দৰা কইনাক আদৰিবলৈ ৰখি আছে এইফালে আমাৰ দৰা কইনা পালেহি চিমিক দেখিছেনে ইমান ধুনীয়া লাগিছে এতিয়া মাকে মানে নিয়মবোৰ কৰিব আদৰোতে যিবোৰ নিয়ম কৰা হয়
এমাই ফেডেলি যেনিবা কি বাইক হলে বুলি কৈলে নে তুমি ষ্টাইল দিছে আমি জানোৱে কাম কৰিবলৈ মেখেলাটো খাই পিনে পুৰা চাহ খাই দিছো গৰমত আমি ভাত খাম দে চিমি বিয়াত চাহ এয়া এতিয়া দৰা কইনাই সকলোকে মান ধৰা নিয়মটো কৰি আছে A few moments later. ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এতিয়াও একো ভাল লগা নাছিল বাই বাই লালু শুই থাক দেই আবেলিকে খুৱাবলৈ যাম এতিয়া নহয় এতিয়া বহুত মানুহ আহিছে দেই বিয়া ঘৰটো বেছি দূৰ নহয় আমাৰ ঘৰ এটা ঘৰ পাৰ হৈ ৰ'ব দেখাই আছে এইটো আমাৰ ঘৰ সেইটো বিয়া ঘৰ আমি দৰা অহাৰ পাছত তাতে অলপ টাইম থাকিলোঁ তাৰপাছত মই ঘৰলৈ আহি দিলোঁ ঘৰত আহি মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ যিহেতু দেখিছেই ঘৰটো ওচৰতে আৰু মানে মোক আগৰ ড্ৰেছটোৱে বৰ ভাল লগা নাছিল সেইকাৰণে মানে চেঞ্জ কৰি ল'লোঁ আৰু ভাল লাগিছে নাই সঁচাকৈ তেতিয়া ভাল লাগিছিলে উঠনি মানে ভাল লগা নাছিলে উঠনি ওলালো এবাৰ এয়া আমাৰ নীলাক্ষী বাইদেউ চলো যাওঁ নেকি বৈ এয়া মই এতিয়া আকৌ চিমিৰ ওচৰলৈ আহিছোঁ তাইৰ কাৰণে মানে সৰুকৈ মই গিফ্ট এটা লৈ আহিছিলোঁ তাকে দিবলৈ বুলি মই এতিয়া আহিলোঁ এফালে আমাৰ টুকটুকো আহিছে বিয়া খাবলৈ দেখিছেনে ই ইমান ডাঙৰ হৈ গ'ল ভাত খাবলৈ ধনিবা লাইন পাতি আছে বেয়া লাগিছে বেবিও লাইন পাতি আছে মই নাই পতা দেই তহঁতৰ লগতে আহিছো মই বেয়াও লাগে ন এইফালে জুনু পেহীও লাইন পাতি আছে গোটেইবোৰ লাইন পাতি আছে ভাত খাবলৈ এয়া আমি এতিয়া ভাত খাবলৈ বহিছোঁ বেয়াও লাগে বেচাটো নিজৰ বায়ৰ বেয়া নিদিবি হ'বা বাইকৰ বেয়া দি আছে হা খাইছ ই চুচি বাচি খালেও বেবিয়ে চাওঁ গুণো চুচি বাচি খালে মোৰ অলপ অলপ বাকী আছে বোলে মাছ এইফালে মাংস বোলে মাছ আমি বিয়া ঘৰত ভাত পানী খাই ল'লোঁ তাৰপাছত ভাবিলোঁ ৰিলচ এটাকে বনাওঁ মেখেলা চাদৰ পিন্ধিলেতো গম পায় আৰু ফটো ৰিলচটো বনামি তাকে বনাই ল'লোঁ আপোনালোকে ভ্লগটো শেষৰলৈকে চাই থাকিব হাই ক হাই গাইজ কি খবৰ ভালনে ভালকে কৈ আছ নামটো কি কৈ দে তোৰ নামটো কি কৈ দে ক নামটো এয়া আমাৰ ঘৰৰ ওচৰৰ সকলো খুৰীবোৰ মা পাপা আমি গোটেইকেইটাই একদম পথাৰৰ ওচৰতে ফটো দুখনমানো মাৰি ল'লোঁ এনেদৰে সকলো লগ খোৱা হয় ন তো এনেকুৱা টাইমতে আৰু সকলোৱে মিলিজুলি এখন ফটো মাৰিছোঁ আমি এতিয়া বনাম মিক্সাৰ পিঁয়াজ কাটি আছে বেবিয়ে কান্দি কান্দি আমি দৰা আগচতে পইচা পাইছিলোঁ তো সেইটোকে আমি আজি মিনি পাৰ্টি কৰিম আৰু হয়নে দিছা তুমি থৈ দিয়া সেইটো খাই দিবা দুইজনে খাই দিবা দুইজনে খাই দিবা তই পুৰিলে আমি আগচিছিলোঁ কাৰণে পইচাটো আমি খালোঁ হয় না কোল্ড ড্ৰিংকো আছে জলকীয়া দিবি জানো কৰিছে নেকি ঠাণ্ডাই হোৱা নাই কিন্তু কি হ'ব এতিয়া অলপ থৈ দিওঁ নি
একদমে ঠাণ্ডা নাই ন ইয়াত দেখিলে ন আমি তৰা গছতে যিটো পইচা পাইছিলোঁ গোটেইকেইজনীয়ে মিলি কিবা কিবি খাই দিলোঁ আৰু আজিৰ মোৰ ব্লগটো ইমানেই আছিল আশা কৰোঁ সকলোৱে চাই ভাল পালে থেংক ইউ